Hello everyone. মই পঞ্চপ্ৰিয়মে আপোনালোক সকলোকে সেৱা জনাইছো। সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ সেৱা আৰু হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এইবোৰ দেখি গম পাইছে নহয়? মানে আজি গৰু বিহু নহয়। ৰ'ব মই আপোনালোকক অকণ দেখুৱাই দিম। প্ৰথমে গৰুবোৰৰ গাত মাহ হালধি সানি সকলোৱে গৰু গা ধুৱাব। এয়া চাট বনাই আছে গুডুদা নৱপ্ৰজন্ম। মানে কষ্টবদাই চাট বনোৱা ট্ৰেইনিং দিছে। ককাই গৰু নোৱাইছে। এয়া গৰু গা ধুৱাই আছে দেখিছেনে? দীঘলতি দীঘল পাত মাখি মাৰো জাক জাক লাও খা লাও কেৰি গলৈ বেঙেনা খায়ো আকটো ভাঙি দিয়ে ন এ বছৰ ভাঙি দিয়ে নেকি? এইবাৰ বৰষুণ নাই নহয়। সকলোৱে টিউবেল মটৰৰ পানীৰে গৰু গা ধুৱাইছে। এয়া সকলোৱে গৰুক চাট মাৰিছে। এয়া পৰম্পৰা মতে ইজনে সিজনে চাটবিলাক সলনি কৰে। সুশান্ত দা কি আনিছা? এয়া চাটৰ পাচলি। এয়া মাৰ্কেটি দীঘলতি আবেলি বাবে লৈ আহিছো। আবেলি প্ৰত্যেকৰ ঘৰে ঘৰে এয়া গৰুৰ কাৰণে জাক দিয়ে। বিহুৰ দিনা আমি যেনেকৈ নতুন কাপোৰ পিন্ধো গৰুকো তেনেকৈ সকলোৱে আজি এডাল নতুন তৰা পঘা পিন্ধাব। এয়াই আমাৰ কৃষ্টি, এয়াই আমাৰ সংস্কৃতি। আজি গৰুবোৰক সকলোৱে বিহুৰ পিঠা খুৱায়। ফ্ৰেণ্ডছ, এয়া আমি আৰম্ভ কৰি দিলো দে বিহু গোৱা। ফ্ৰেণ্ডছ, তোমালোকে বাৰু বিহু গাইছানে? মোক কমেণ্টত জনাবাচোন। এইদৰেই গাঁৱৰ প্ৰত্যেক ঘৰতে অকণ বিহু গাইছো। ফ্ৰেণ্ডছ, এয়া আমাৰ গ্ৰুপৰে দেই, খালি বেলেগে বিহু মাৰিছে। এয়া আমাৰ গাঁৱৰ দাদাহঁত আবেলি আবেলি সকলোৱে ঘৰত হুঁচৰি গাইছে। মুগাৰে মহুৰা
ৰাণীৰ প্ৰতি প্ৰভু প্ৰসন্ন হওক দীৰ্ঘায়ু কৰক। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু।